নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক দেখাম তিনিখন মই নিজে বোৱা চাদৰ। এইকেইখন মই লকডাউনতে বৈছিলোঁ। বৰ ভালকৈ বব নাজানো, তথাপিও ববলৈ চেষ্টা কৰিছোঁ, নতুনকৈ শিকিছোঁ। এইখন এখন চাদৰ বগা সূতাৰে লগাইছিলোঁ। সূতাটো জিলিকি থাকে, সেয়ে দেখিবলৈ খুব মৰম লগা হৈছে চাদৰকেইখন। আপোনালোকে কেনেকুৱা দেখিছে মই নাজানো, কিন্তু মোৰ নিজৰে ভাল লাগিছে। এনেকৈ চিম্পুলকৈ মাজে মাজে মই দি দিছোঁ। এইখন এখন চাদৰ বগা সূতাত মই সেউজীয়া ৰঙৰ সূতাৰে বৈ দিছোঁ, সেয়ে এনেকুৱা ৰঙৰ হৈ গৈছে চাদৰখন। দেখিছেনে চাদৰখন সূতাখিনিৰ কাৰণে জিলিকনি এটা উঠিছে। এনেকৈ মই মাজত এটা শাৰী বুটা বাছি দিছোঁ। মাজত আৰু একো দিয়া নাই, এনেকৈ চিম্পুলকৈ বৈছোঁ, যাতে খুব কম সময়ৰ ভিতৰতে বৈ শেষ কৰিব পাৰোঁ। এইখন এখন মই কেছ বাচিছোঁ, নতুনকৈ শিকিছিলোঁ কেছ। মুঠতে চাদৰ 9খন লগাইছিলোঁ, বাকীকেইখন চাদৰ বাৰু মই আপোনালোকক বেলেগ এদিন দেখাম। যদি আপোনালোকে চাদৰকেইখন চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। আজিলৈ আহোঁ, বেলেগ এটা ভিডিঅ'ত পুনৰ লগ পাম।